আপুনিও যদি আপোনাৰ নিজৰ ফটো হোৱাটছএপত ষ্টিকাৰ বনাব খোজে তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ প্লে ষ্টৰত যাব লাগিব। যাই কিনে আপোনাৰ যদি হোৱাটছএপটো আপডেট নাই চব হোৱাটছএপ আপডেট কৰি ল'ব। তাৰপিছত এটা এপছ ডাউনলোড কৰিব লাগিব, সেইটো হৈছে বেকগ্ৰাউণ্ড ইৰেজাৰ। প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰিব এইটো 3 নম্বৰ এপছটো। এইটো 2 MB, এইটো অতি সহজে ডাউনলোড হয় আৰু ইনষ্টল কৰিব পাৰিব। আৰু এটা এপছ আছে, এইটো হৈছে পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছএপ। এইটো ডাউনলোড কৰি ল'ব, ইনষ্টল কৰি ল'ব। এইটো 2 MB, অতি সহজে ডাউনলোড হ'ব। ইয়াৰ পিছত আপুনি যাব লাগিব এইটো বেকগ্ৰাউণ্ড ইৰেজাৰ নামৰ এপছটোত। যাই আপুনি ৰ'ব, মই দেখাই দি আছোঁ। এনেকুৱা ধৰণৰ আহিব। ইয়াত লোড এ ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ফটো চিলেক্ট কৰিব আপোনাৰ। মই যেনেকৈ এনেকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত কাটি ল'ব, ফটোটো ক্ৰপ কৰি ল'ব পাৰে। ডান মাৰি দিব। ইয়াৰ পিছত ইয়াৰ তলত মেজিক মেনুৱেলি কৰিব পাৰে, আপুনি মেজিকত অতি সহজে কৰিব পাৰিব। মেজিকত গৈ আপুনি ইয়াৰ বেকগ্ৰাউণ্ডটো নাইকিয়া কৰি দিব পাৰিব। ইয়াৰ বেকগ্ৰাউণ্ডটো এনেকৈ লাহে লাহে এনেকৈ অতি সহজে কম সময়ৰ ভিতৰত বেকগ্ৰাউণ্ডটো নোহোৱা কৰি দিব পাৰিব। চ' মই দেখাই দিছোঁ, এনেকৈ অতি সহজে অতি কম সময়ৰ ভিতৰত দিব পাৰিব। এনেকৈ হৈ গ'ল অতি কম সময়ৰ ভিতৰত। চ' হৈ গ'ল মোৰ এটা। ডান মাৰি ছেভ কৰি ল'ব পাৰে ওপৰত। কমচে কম 3টা ফটো আপুনি এনেকৈ এডিট কৰিব লাগিব। ইয়াৰ ওপৰত যিমান কৰে কৰিব পাৰে। কমচে কম 3টা ফটো এনেকৈ এডিট কৰি ল'ব। তাৰপিছত আপুনি যাব লাগিব পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছএপ নামৰ এপছটোত। গৈ এনেকুৱা দেখা পাব, ইয়াত লিখা আছে এড টু হোৱাটছএপ ষ্টিকাৰ। চ' ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত হোৱাটছএপ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত ষ্টিকাৰত ক্লিক কৰি দিব। ইয়াত তলত দিয়া আছে GIF, তলত তাৰ লাষ্টটো এপ্লাই ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ ফটো দেখা পাব। ইয়াত যিটো মন যায় সেইটো আপুনি চেণ্ড কৰি দিব পাৰে। চ' ব্লগ আজিৰ ভিডিঅ' ইমানে, আৰু আপোনালোকে এনজয় কৰক, এনজয় কৰি লওক।